নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, আজি আমি আপোনালোকক দেখুৱাম কিদৰে আপোনালোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা হোৱাটছআপৰ জৰিয়তে আপোনাৰ বন্ধুবৰ্গলৈ এটা ইউনিক পদ্ধতিৰ জৰিয়তে প্ৰকাশ বা চেণ্ড কৰিব পাৰিব। গতিকে বন্ধুসকল, তাৰ বাবে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকত বা কমেণ্ট বক্সত থকা লিংকত ক্লিক কৰিলে এই পেজটো খোলা হ'ব। এই পেজটো খোলাৰ লগে লগে আপোনালোকে আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট স্কেন কৰি পেলাই এই পেজটো ওপেন কৰিব লাগিব আৰু তাত আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনাৰ নিজৰ নামটো এণ্টাৰ কৰিব দিছে আৰু ইয়াত ধুনীয়াকৈ আপোনাৰ 15 আগষ্টৰ শুভেচ্ছা যিটো শুভেচ্ছা আছে সেই শুভেচ্ছা ইয়াত আপোনাক দিয়া হৈছে, যাৰ দ্বাৰা আপুনি আপোনাৰ ফ্ৰেণ্ডক চেণ্ড কৰিব লাগিব। আৰু ইয়াৰ বাবে আপোনালোকে আপোনাৰ নিজৰ নামটো ইয়াত টাইপ কৰিব লাগিব। মই এটা নাম ইয়াত টাইপ কৰি দিছোঁ, মই হৰি নাম টাইপ কৰি দিছোঁ আৰু হৰি নাম টাইপ কৰাৰ লগে লগে আপোনালোকে আপোনাৰ নিজৰ নাম ধৰক হৰি যদি হয় তেন্তে হৰিকে কৰিছে এডভান্স মে হেপ্পী ইণ্ডিপেণ্ডেন্স ডে বুলি দেখা পাইছে আৰু লগে লগে এটা ধুনীয়া গীতো ইয়াৰ বেকগ্ৰাউণ্ডত বাজি উঠিব। তাৰপিছত আপোনালোকে আপোনাৰ নাম যদি হৰি হয় বা যি নামত আপোনাৰ নামত এই আপোনাৰ হোৱাটছআপ ভইচটো ক্ৰিয়েট কৰিব পাৰে, তাৰপিছত আপুনি হোৱাটছআপ শ্বেয়াৰত ক্লিক কৰাৰ লগে লগে এইদৰে হোৱাটছআপৰ অপশ্যন আহি যাব। তাৰপিছত আপোনালোকে আপুনি যাকে বিচাৰে তাকে আপুনি হোৱাটছআপত চেণ্ড কৰিব পাৰে আৰু ইয়াত এবাৰতে বা এজনক নাইবা এবাৰতে সকলোকে আপুনি চেণ্ড কৰিব পাৰিব। আৰু এইদৰে আপোনাৰ বন্ধুবৰ্গ যদি এই লিংকটো আপুনি পঠোৱা লিংকটো খুলি যায় তেনেহ'লে আপোনাৰ নামটো সৈতে এইদৰে আপোনালোকৰ 15 আগষ্টৰ যিটো উইচ আছে সেই উইচটো দেখিবলৈ পাব। বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই গম পালে কিদৰে আপোনালোকে আপোনাৰ বন্ধুবৰ্গক স্বাধীনতা দিৱসৰ শুভেচ্ছা দিব পাৰিব। এই ভিডিঅ'টোৰ যিটো ৱেবছাইটৰ লিংক তলৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব। আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।